আজি রূপহী নতুন বাজারত কংগ্রেসর জনসভাত আমার ধুবুরী সাংসদ সন্মানীয় সাংসদ রকিবুল হুছেইন ডাঙরিয়ার উপরত যেটো আক্রমণ সংঘটিত হয়েছে দুর্বৃত্তই ইয়াতকৈ আর লজ্জাজনক একো হব নোৱাৰে। আমি সংখ্যালঘু সংগ্রাম পরিষদে তীব্র বাহারে গরিহণা দিছো আর নিন্দা জানাইছো। অতি পরিতাপৰ বিষয় যে সংসদীয় এজন সাংসদ সন্মানীয় সাংসদৰ যদি নিরাপত্তা নাথাকে তেনেহলে সাধারণ মানুহৰ কি নিরাপত্তা থাকিব। আমি দেখিছো এই সরকারখন গঠিত হওয়ার পিছৰ পৰাই বিভিন্ন ধৰণৰ আপোনাৰ রাজনৈতিক হোক বা অরাজনৈতিক হোক বা সাধারণ মানুহ হোক কোনো ধৰণৰ তেওঁলোকে আগুৱাই যোৱাত বিভিন্ন ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছে এছাম ব্যক্তিসকলে। আজি কোনোবা মানুহক আক্ৰমণ কৰি সেই মানুহখিনিক আক্ৰমণ কৰি তেওঁলোকে ৰাজনৈতিকভাৱে উঠিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আজি যেটো ঘটনা সংঘটিত কৰিছে একেবাৰে ৰূপহী আৰক্ষী থানাৰ ওচৰতে ঘটনাটো যে নগাঁও জিলা আৰক্ষী প্ৰশাসন হস্তম হৈ থকাৰ উপৰিও এজন সাংসদৰ ওপৰত এনেকুৱা গুৰুলাগুৰুলিকৈ অত্যাচাৰ কৰাটো অতি দুৰ্ভাগ্য, অতি নিন্দনীয়, অতি ধিক্ষাৰজনক। গতিকে আমি নগাঁও জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ যে 12 ঘণ্টাৰ ভিতৰত যদি এই দুৰ্বৃত্তসকলক চিনাক্ত কৰি কৰায়ত্ব নকৰে আৰু জেল হাজত প্ৰেৰণ নকৰে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ বাহাৰে আমি আন্দোলন কৰি উঠাম। কাৰণ আমি বিগত দিনত আমি দেখিছোঁ এই সামগ্রিক যে নির্বাচন গৈছে এই নির্বাচনত বিভিন্ন ধরনের হিংসাত্মক ঘটনা সংঘটিত হয়েছে। ইয়ার ক্ষেত্ৰত আৰক্ষীয়ে যেনেদৰে নিৰপেক্ষ ভূমিকা পালন কৰিব লাগিছিল আমি দেখিছোঁ একপক্ষীয়ভাৱে চৰকাৰৰ হৈ আৰক্ষীয়ে আজি কাম কৰি আছে। নগাঁও জিলা আৰক্ষী প্ৰশাসন কাৰ নিৰ্দেশত কাম কৰি আছে আমাৰ সন্দেহ প্ৰকাশ হৈছে। আৰু আজিৰ ঘটনাটো আমাৰ এটা সন্দেহ প্ৰকাশ হৈছে বিজেপিৰ কৰ্মীসকলে এই ঘটনাটো সংঘটিত কৰিছে। আমাৰ সন্দেহ প্ৰকাশ হৈছে আৰক্ষী ইয়াৰ তদন্ত কৰি সঠিক বিচাৰ আমি পাব লাগিব। এই সাংসদজন কোন দলৰ হয় আমি এইটো বিচাৰ কৰা নাই। ইউডিএফ হ'ব পাৰে, কংগ্ৰেছ হ'ব পাৰে, বিজেপি হ'ব পাৰে, সেইটো কোনো লক্ষণীয় নহয়। কিন্তু এজন সন্মানীয় সাংসদৰ ওপৰত এনেধৰণে আক্ৰমণ হোৱাটো এই গণতন্ত্ৰ দেশত শোভা নাপায়। গতিকে গণতন্ত্ৰ দেশত যে এজন সাংসদৰ ওপৰত আক্ৰমণ হোৱা মানে গণতন্ত্ৰত যে একো আৰক্ষী প্ৰশাসন বা আৰক্ষী ব্যৱস্থা আছে আমাৰ সন্দেহ প্ৰকাশ হৈছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপুনি গৃহ বিভাগৰ দায়িত্বত, গতিকে আপুনি গৃহ বিভাগৰ দায়িত্বত থাকি যে আপোনাৰ একালৰ সতীৰ্থ এজন সাংসদ আজি ৰাজপথত তেওঁ আজি নিৰ্বলভাৱে প্ৰহাৰ হ'ব লগা হৈছে। আপুনি ক'ত থাকে? আজি আপুনি নিৰপেক্ষ ভূমিকা পালন কৰা নাই। আপুনি এজন কিছুমান ব্যক্তি আজি আপোনাৰ দলৰ কিছুমান ব্যক্তি লগাই দিছে যে কোনো পৰ্যায়ত কোনো ৰাজনৈতিক নেতাসকল যে উঠি যাব নোৱাৰে, কোনো অৰাজনৈতিক সংগঠনৰ নেতাসকল যাতে আপোনাৰ বিৰুদ্ধে কোনো কথা ক'ব নোৱাৰে। আজি এই অসমত চলিছে এটা অৰাজকতা আজি অসমত চলিছে এটা আপোনাৰ গুণ্ডাৰাজ, অসমত চলিছে একানৈত্যবাদ। গতিকে এইবিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক আপোনাৰ আৰক্ষীৰ জৰিয়তে হওক বা আপোনাৰ প্ৰশাসনৰ জৰিয়তে হওক আপুনি এইবিলাক বন্ধ কৰিব লাগিব। অন্যথা অসমৰ শান্তি আইন শৃংখলা অৱনতি কেতিয়াও নাথাকে। আৰু যদি আইন শৃংখলা অৱনতি ঘটে নিশ্চয় ইয়াৰ দায়ী হ'ব আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া। হয়, আজি নগাঁও জিলাৰ আপোনাৰ ৰূপহী থানাৰ অন্তৰ্গত নতুন বজাৰত মাননীয় সাংসদ ৰকিবুল হুছেইনৰ ওপৰত যি নিৰ্মমভাৱে এবাৰ গুণ্ডা বাহিনীয়ে যিয়ে বৰ্বৰভাৱে আক্ৰমণ কৰিছে, দৌৰাই লৈ গৈছে আৰু লগতে সাংসদ ৰকিবুল হুছেইনৰ দেহৰক্ষীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছে, এইটো আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ ফালৰ পৰা তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আজি আমি এটা কথা ক'ব বিচাৰোঁ, আজি যদি আমাৰ দেশত যদি গণতন্ত্ৰ জীয়াই নাথাকে আজি সাধাৰণ মানুহ কেনেকৈ জীয়াই থাকিব? গণতন্ত্ৰৰ সময়ত নগাঁও জিলা আৰক্ষী প্ৰশাসন যে সময়ত নেকি আমাৰ এজন সাংসদ সুৰক্ষিত হৈ থাকিব পৰা নাই, সেই সময়ত আমাৰ জনসাধাৰণ কেনেকৈ নিৰাপত্তাত থাকিব আমাৰ সন্দেহ হয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়াক এটাই কথা আহ্বান জনাম, নগাঁৱত পূৰ্বৰ দৰেও এই উপ নিৰ্বাচনতো চাইছোঁ আমি সামগ্ৰী সমষ্টিত বৰ আক্ৰমণকাৰী কংগ্ৰেছ হোক, বিজেপি হোক, ইউডিএফ হোক খালি মাৰপিটৰ ঘটনা, এনেকুৱা ঘটনাক আমি তীব্ৰ বাহাৰে সংগ্ৰাম পৰিষদৰ পৰা গৰিহণা জনাইছোঁ। গতিকে এনেকুৱা কাম হ'ব লক্ষণ নহয়। গতিকে মাননীয় মুখ্যমন্ত্ৰী অতি সোনকালে গৃহ বিভাগৰ দায়িত্বত থকা সত্ত্বেও এনেকুৱা ঘটনা হোৱাটো উচিত হোৱা নাই। গতিকে অতি সোনকালে এই আমাৰ মাননীয় সাংসদজনৰ ওপৰত বৰ্বৰ আক্ৰমণ হোৱা ঘটনাক লগত জড়িত থকা যিকেইজন ব্যক্তি আছে অতি পলমে গোটেইকেইটা কৰায়ত্ব কৰি আইনৰ আওতাত আনি শাস্তি দিবলৈ আমি সংগ্ৰাম পৰিষদৰ ফালৰ পৰা দাবী জনাইছোঁ।